ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বিজ্ঞানৰ আন এটা পাঠ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে উদ্ভিদৰ বিষয়ে জানো আহা। আমি আমাৰ চাৰিওফালে চালে বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পাওঁ। ডাঙৰ, সৰু, সেউজীয়া পাতৰ, ৰঙচুৱা পাতৰ, ফুল ফুলা, নুফুলা, কিছুমানৰ নীলা ফুল, কিছুমানৰ ৰঙা ফুল, বিভিন্ন ধৰণৰ উদ্ভিদ আমি দেখিবলৈ পাওঁ। উদ্ভিদবোৰ বিভিন্ন ধৰণৰ হ'লেও সকলো উদ্ভিদৰ অংশসমূহ একেই আৰু এই অংশসমূহে বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ মাজত থকা পাৰ্থক্য বুজি পোৱাত আমাক সহায় কৰে। এই অংশসমূহে একেলগে কাম কৰাৰ ফলত উদ্ভিদ এজোপা জীয়াই থাকে আৰু উদ্ভিদজোপাৰ বৃদ্ধি হয়। উদ্ভিদ এজোপাৰ অংশসমূহ হ'ল শিপা, কাণ্ড, ডাল, পাত, ফুল, ফল আৰু কলি। ফলৰ ভিতৰত বীজ বা গুটি থাকে। এই গুটিৰ পৰা পুনৰ আকৌ নতুন উদ্ভিদৰ জন্ম হয়। উদ্ভিদ এজোপাৰ উচ্চতা, কাণ্ড আৰু ডালসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে: তৃণ, গুল্ম, বৃক্ষ আৰু লতাজাতীয় উদ্ভিদ। সেউজীয়া আৰু কোমল কাণ্ডৰ উদ্ভিদসমূহক তৃণ বোলা হয়। এইবিলাক সৰু হয় আৰু বহুত ঠাল-ঠেঙুলি নাথাকিবও পাৰে। যেনে ধান, ঘেঁহু, ঘাঁহ, বন, এইবিলাক তৃণজাতীয় উদ্ভিদ। গুল্ম মানে হৈছে জোপোহা। চাপৰ আৰু জোপোহা উদ্ভিদসমূহক গুল্ম বোলে। এনেধৰণৰ উদ্ভিদৰ কাণ্ডৰ গুৰিৰ অংশৰ পৰা ঠাল-ঠেঙুলি ওলায়। কাণ্ডবোৰ টান হ'লেও বৰ বেছি শকত নহয়। যেনে তুলসী, গোলাপ, জেতুকা আদি গুল্মজাতীয় উদ্ভিদ। ডাঙৰ আৰু কঠিন কাণ্ডৰ উদ্ভিদসমূহক বৃক্ষ বোলে। এই ধৰণৰ উদ্ভিদসমূহ ওখ হয় আৰু মাটিৰ পৰা যথেষ্ট ওপৰত থকা কাণ্ডৰ পৰা ঠাল-ঠেঙুলি ওলায়। যেনে আম, কঁঠাল, আহঁত গছ, নিম গছ আদি। যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল হোৱাৰ বাবে থিয় হৈ থাকিব নোৱাৰে আৰু মাটিতহে বগাই যাব পাৰে, তেনে উদ্ভিদবোৰক লতাজাতীয় উদ্ভিদ বোলা হয়। যেনে ৰঙালাও, তৰমুজ এইবিলাক লতাজাতীয় উদ্ভিদৰ উদাহৰণ। আৰু এবিধ লতা আছে, যিবোৰ লতাই ওচৰত থকা আন বস্তুৰ সহায়ত ওপৰলৈ বগাই যায়। সেইবোৰ লতাক আৰোহী লতা বোলে। যিবোৰ উদ্ভিদে ওচৰত থকা আন বস্তুৰ সহায় লয় আৰু ওপৰলৈ বগাই যায়, তেনেবোৰ উদ্ভিদক আৰোহী লতা বোলে। যেনে পাণ, জালুক, মানি প্লাণ্ট আদি গছ হৈছে আৰোহী লতাৰ উদাহৰণ।